যেতিয়া আপুনি কাৰোবাৰ বাবে কিবা এটা ভাল কৰি থাকে, বিশ্বাস কৰক তেতিয়া ক'ৰবাত আপোনাৰ বাবেও কিবা এটা ভাল হৈ থাকে। খং উঠিলে কাকো বেয়াকৈ নক'ব। খন্তেকীয়া খংটো অলপ সময় থাকিয়ে গুচি যাব, কিন্তু যিটো আপুনি খঙত ক'ব সেই কথাষাৰ সদায় মনত থাকি যাব। এইখন সেইখনে পৃথিৱী বন্ধু, য'ত সুন্দৰ চেহেৰাৰ বাবে মানুহে এখন পবিত্ৰ হৃদয়কো এৰিব সংকোচ নকৰে। আনে তোমাক কেনেদৰে চায় সেয়া গুৰুত্বপূৰ্ণ নহয়, তুমি নিজক কিদৰে চোৱা সেয়াহে গুৰুত্বপূৰ্ণ। নিজকে এনেদৰে প্ৰস্তুত কৰি তোলা যাতে তোমাক লগ পোৱাটো মানুহৰ সপোন হৈ পৰে। যিজনে তোমাক গুৰুত্ব নিদিয়ে সেইজনৰ ওচৰৰ পৰা সদায় আঁতৰি থাকিবা, কাৰণ তোমাক সেইজন মানুহেহে অৱহেলা কৰে যিজনে তোমাৰ মূল্য বুজি নাপায়। খং উঠিলে চিঞৰিবলৈ যিমান শক্তি লাগে তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে। আৱেগিক মানুহবোৰ অত্যধিক সহজ সৰল, সেইবাবে প্ৰতাৰিত হৈ বেছি আৰু কষ্টও পায় বেছি। অভিমান বা অভিযোগ সদায় সেইজনক কৰক যিজনে আপোনাৰ অভিমান ভাঙিবলৈ সদায় আগ্ৰহী। আশা আৰু সপোন দুটা সৰু শব্দ, কিন্তু ইয়েই হৈছে জীয়াই থকাৰ প্ৰেৰণা।